হেল্ল' ফ্ৰেণ্ডছ, আহক আমি জানিবলৈ চেষ্টা কৰোঁ যে মানুহ আচলতে ধনী কেনেকৈ হ'ব পাৰি। সকলো মানুহে যে ধনী নহয়, ইয়াৰ কাৰণ কি? এজন ব্যক্তি ধনী হ'বলৈ হ'লে কি গুণৰ অধিকাৰী হ'ব লাগিব? কি ডিচিপ্লিন মানি চলিব লাগিব? কেনেকুৱা লগ সংগ বা ব্যক্তিৰ লগত উঠা বহা কৰিব লাগিব? আৰু চবচে ইম্পৰ্টেণ্ট কথাটো হৈছে কি যে কোনটো দিশত যাব লাগিব। আপুনি ক'ত আছে, কি কৰিছে, কি খাইছে, সেইবিলাক কোনো ডাঙৰ কথা নহয়, কিন্তু কোনটো দিশত গৈ আছে সেইটোহে আচল কথা। দিশ বাছি লোৱা বা যিকোনো নিৰ্ণয় হাতত লোৱাটো চবখিনি কথা নিজৰ ওপৰত নিৰ্ভৰ কৰিব। উদাহৰণস্বৰূপে পৃথিৱীৰ কিছুমান ধনী মানুহ হৈছে ইলন মাস্ক, বিল গেটছ, ৱাৰেন বাফেট, ষ্টিভ জবছ আদি। আৰু এইসকল ব্যক্তিক যেতিয়া ইণ্টাৰভিউত সোধা হৈছিল যে আপোনালোকে ইমান ধনী কেনেকৈ হ'ব পাৰিলে, ইয়াৰ আচল ৰহস্যটো কি, আৰু বাকী মানুহবিলাক যে ধনী হ'ব পৰা নাই, আপোনালোকে পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ধনী মানুহ হিচাপত পৰিণত হৈছে, ইয়াৰ কাৰণ কি? তেতিয়া তেখেতসকলৰ সংজ্ঞা এটাই আছে, আৰু সেই সংজ্ঞাটো হৈছে যে চিন্তা কৰা আৰু ধনী হোৱা। মানে ভাবিলে মানুহ ধনী হ'ব পাৰি। গতিকে এইখিনি কথা আমাক অলপ কনফিউজ কৰে যে ভাবিলে ধনী হ'ব পাৰি, কিন্তু প্ৰকৃততে সঁচা কথা যে ভাবিলে বা চিন্তা ভালকৈ কৰিলে আমি নিশ্চয় এদিন ধনী হ'ব পাৰিম। আৰু সেই বিষয়ে আমি কেনেকুৱা ধনী হ'ব পাৰিম, মই আপোনালোকলৈ লৈ আহিছোঁ এটি বিশেষ প্ৰয়োজনীয় কিতাপ, যিটো কিতাপ মই ইয়াৰ হাতত লৈ থৈছোঁ, আৰু এইখন কিতাপ মই দেখুৱাইছোঁ আপোনালোকক। আৰু এইখন কিতাপৰ নাম হৈছে সোচিয়ে অৰ আমিৰ বনিয়ে, আৰু এইখন কিতাপৰ ৰাইটাৰ হৈছে নেপোলিয়ন হিল। সোচিয়ে অৰ আমিৰ বনিয়ে, আপোনালোক যেতিয়া এইখন কিতাপ পঢ়িব তেতিয়া আপোনালোকে যিমানখিনি ধনী মানুহ পৃথিৱীত আছে চবখিনি কথা ইয়াতে বিশ্লেষণ কৰা আছে। আৰু এইখন কিতাপ আপোনালোকে অৰ্ডাৰ কৰিব, আৰু এইখন কিতাপ অৰ্ডাৰ কৰিবলৈ হ'লে এইখন কিতাপৰ লিংকটো তলত ডিছক্ৰিপশ্যনৰ তলত দিয়া আছে, লিংকটোত ক্লিক কৰিলে আপোনালোকে এইখন কিতাপ অৰ্ডাৰ কৰিব পাৰিব। আৰু এইখন কিতাপ পঢ়িলে আপোনালোকে নিশ্চয় এদিন সঁচাকৈয়ে ধনী মানুহত পৰিণত হ'ব পাৰিব। আৰু এইখিনি কথা কৈ ধন্যবাদ।